বহিটো তাতে আছোঁ আৰু গুৱাহাটী নেৰুৱে নেকি আৰু এনেকৈ ভাবিছোঁ সেয়ে এতিয়া এই আপি এটা ঘৰ ভাড়া বিচাৰি আহিছিল আমাৰ আহাৰ ঘৰ ভাড়া দেই না আগৰ পে দেই সেই যিহেতু আগৰ পে এতে ভাড়া আছিল মানে মাইক বাপেক এহাৰ লগত আছিল সৰুৰ পে আছে এতে ভাড়া পাছে তাহাৰ ঘৰ বানলাক পাছত এতে গুৱাহাটীতে ঘৰ বান্ধাৰ পাছত তাহোন গে বা সেই যিহেতুৰ কি ফূৰ্তি জিতে ঘৰ বান্ধছিল আৰু তাই তেতিয়া অলপ ডাঙৰ হৈছে কলেজত পঢ়িছে আৰু তেতিয়া ঘৰ বান্ধি আছে তাই একদম হেৰি মোৰ ৰুমত অমুকহে ৰাখিব লাগিব মোৰ ৰুমত এনেহেন হ'ব মোৰ ৰুমটো এনেহেন হ'ব এহেঁত দেখি আলমিৰাত এনেকৈ বনাম সেহেঁত দেখি মই অমুক বনাম তাই যিটো ফূৰ্তিত মোৰ আগত তেতিয়া আহিলি কোৰমা খাব আহিলি কৈ থাকে আৰু এনেকৈ এনেহেনকৈ বনাইছোঁ মই এইটো বেৰাত এনেহেন ৰং দিম আপুনি চাব যাব দেই এনেহেনকৈ কৈ থাকে আৰু সেই মস্ত ফূৰ্তি তাৰ যিহেতু নিজৰ ৰুমটো মানে বনাইছিল আৰু সেনেহেন তাই আৰু এই অলপ আগে ঘৰ ভাড়া বিচাৰি আহিছিল মই বোলো কি বাই নাই দেখোন গৈছিলিহে এৰে পৰা আৰু দেখোন ঘৰ ভাড়া বিচাৰি আহিলি তাই বোলে নহয় দিয়ক জেঠাই মানে ল'ৰা এটা ঠিক হৈছে আৰু তাৰ থতটো ঘৰ গুৱাহাটীত নাই সেইকাৰণে আমি ভাড়া থাকিবৰ কাৰণে সি এতিয়া ছিংগল ৰুমত থাকে ছিংগল এতিয়া ভাড়া থাকিব লাগিব সেইকাৰণে ঘৰ বিচাৰি আছোঁ ভাড়া মই তাই যোৱাৰ পাছত ভাবি আছোঁ দে মোৰ সেই চিনটো মনত পচেই যে এইটো মোৰ ঘৰ আমাৰ ঘৰ বান্ধিব বুলি ফূৰ্তি কৰি যি তাইৰ ৰুমটোৰ কথা যে কল্পনা কৰি যি বানলাক এতিয়া আৰু ভাড়া ঘৰ বিচাৰি আছে চাচোন জীৱ মানুহৰ জীৱন আপী মানুহৰ জীৱন নিজৰ বুলি গোটেই একদম এতিয়া কালি যেতিয়া তাই আহি সেইটো ৰুমত বেলেগক সুৰকা দেখব তাহাৰ এনে হেৰি পুতেক দুটা তাহোন ক'ৰবাত বাহিৰত থাকে হ'লেও এতিয়া সেই তিনিটা ৰুমৰ সেনেহেন ফ্লেট হেন টাইপৰে ঘৰটোত 3 BHK এনেহেনে তাতে এতিয়া তিনিটা ঘৰ হ'লে এটাত মাক বাপেকে থাকলাক দুটা ৰুমত আৰু ভাই দুটা থাকলাক সেনে নহয় তাই যিটো মোৰ বুলি বনাইছিল সেইটোতো কোনোবা এটা বেলেগ জীৱ আহিৰত থাকিব এনেহেনত তাইৰ কালি অলপ হ'লেওতো বয়া লাগব পাৰে আৰু সেই যদি বয়া লাগতে তাই কিবা এষাৰ কাবাক কয় ধৰ যাই ঘৰটোত আছে এনে নিয়ম মতে তাই সেইটো এৰি দিবা লাগেই দেচোন হয় না যায় সুৰকে যাৰ ঘৰ সেনেহেনকৈ বুলি এইগিলা কথা একো নতুন কথা নহয় দেচোন কিন্তু মোৰ কিবা তাই যি এনেকৈ কৈ গৈছে না মোৰ বুকখান কিবা সমাতকৈ উঠিয়ে যি ফূৰ্তি কৰা আপিটো নিজৰ ৰুম বুলি ভাবি না এতিয়া গুৱাহাটীত ভাড়া ঘৰ বিচাৰিব আৰম্ভ কৰিছে হে মোৰ বুলি থাকি এতিয়া মোৰ বুলি আৰু এটা ভাড়া ঘৰত চুৰকিব ধৰ কিয় বা এই কথাটো তাই যোৱাৰ পাছতে মোৰ মাথাটোকে মই ক'লোঁ আপোনালোকৰ লগত কথাটো পাতোঁ এইটো পাতবা লগা কথা হয় না হে নিয়মটোতো চলিয়ে আহিছে আগৰ পৰা হে কিবা নতুন কথা না